ব্ৰেকিং নিউজ এই মুহূৰ্তত ঢিঙৰ জঘন্য কাণ্ডক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ লোক ওলাই আহিছে প্ৰচণ্ড গৰমকো নেওচি ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা সকলো ওলাই আহিছে ৰাজপথলৈ গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ঘটনাস্থলীলৈ ৰাওনা হৈছে ডিজিপি জিপি সিং দোষী কোনো পধ্যে সাৰি যাবলৈ মুখ্যমন্ত্ৰীয়ে আৰু যিকোনো পৰিস্থিতিত তাৎক্ষণিক ন্যায় প্ৰদানৰ দাবী প্ৰতিবাদকাৰী ঢিঙৰ জঘন্য কাণ্ডক লৈ এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমি পোনে পোনে ঢিঙলৈ যাব বিচাৰিছোঁ বৰ্তমান মুহূৰ্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ ঢিঙৰ জঘন্য কাণ্ডক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যোগে ঢিঙৰ পৰা দৃশ্যাংশ দেখুৱাইছোঁ ৰাজপথলৈ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে প্ৰচণ্ড গৰমকো নেওচি এইদৰেই ওলাই আহিছে জনতা শেহতীয়া ঘটনা সন্দৰ্ভত এই মুহূৰ্তত কিছু মন্তব্য আমি ল'বলৈ চেষ্টা কৰিম পোনে পোনে মন্তব্য আহি পৰিছে আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম খুব বেছিকৈ আমি মাইকী মানুহসকলে আমি অনুৰোধ জনাইছোঁ যদি প্ৰশাসনে একো নোৱাৰে তেতিয়াহ'লে আমাৰ হাততে এৰি দিয়ক আমি হুচকি ব্যস্ত লওঁ গেংষ্টাৰ হোৱাৰ পিছত মাত্ৰ পুলিচকে পৰা বদলি কৰা হৈছিল দায়িত্ব সামৰিছে আৰু হয় প্ৰশাসন বদলিও কৰা হৈছে তথাপিও তেওঁলোকে বিহিত ব্যৱস্থা কোনো ধৰণৰ ল'ব পৰা নাই আমি কি ঘৰতে ৰাতি হ'লে স্প্ৰেৰ চোৰৰ ভয়ত সুৰক্ষিত নহয় দিনত হ'লে ছোৱালীহঁত টিউশ্যন যাব নোৱাৰে স্কুল যাব নোৱাৰে বজাৰ আহিব নোৱাৰে তেনেকৈ হ'লেতো আমি কোনো কাৰণত ঘৰৰ পৰা ওলাব নোৱাৰিম আৰু সেইটো কি আমাৰ কি নাৰীসকলৰ সেইটোৱে কাম নেকি যে ঘৰতে ব্যস্ত সোমাই থাকিব লাগিব আমি কিমান প্ৰতিবাদ কৰিম ঢিঙত ৩-৪ মাহ স্পেচৰ আজি 40 দিন হ'লে এটা বাস কয়াত্ত কৰিব নোৱাৰিলে আমি মানুহ সদায় ভয়ত দিন ৰাতি পাৰ হৈ আছে আৰু যি আৰক্ষী চকী যি প্ৰশাসনিক বিষয়াসকলৰ যি মানে তেওঁলোকৰ ব্যৱস্থা দিনক দিনে একেবাৰে অৱনতি ঘটিছে দোষীক তেওঁলোকে একো কৰিব নোৱাৰে তেনেহ'লে ৰাইজক বুজাই দিয়ক আমি ব্যৱস্থা ল'ম আমি ল'ম চৰকাৰ ল'ব নালাগে আৰক্ষী চকীহঁতে কোনো ল'ব নালাগে আমি নিজে ব্যৱস্থা লওঁ